নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। তে বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ, যিহেতু বন্ধুসকল এই বিটিচিৰ ফালৰ পৰা আপোনালোকৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে। আৰু বন্ধুসকল, এইটো যোনটো বিটিচিৰ কাৰণে যিনেকি আপোনালোকৰ ভেকেন্সি কেইটা মুকলি কৰা হৈছে, এইটো কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে, আপোনালোকে কিদৰে আবেদন কৰিব, ইয়াৰ কাৰণে কি কি যোগ্যতা আৰু তাৰ প্ৰয়োজন হ'ব, সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে বিতংভাৱে জানিব পাৰিব। সেইকাৰণে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই, তেতিয়াহ'লে এইটো যোনটো বিটিচিৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে, ইয়াৰ বিষয়ে আপোনালোকে সম্পূৰ্ণকৈ তথ্য লাভ কৰিব আৰু লগতে বন্ধুসকল আপোনালোকে অনলাইন যোগে আবেদনো কৰিব পাৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে অলপ স্কিপ কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে একো বুজি নাপায়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰি কিনি আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ ল'ব। তাৰ বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, এইটো যোনটো ভেকেন্সি মুকলি কৰা হৈছে, এইটো ভেকেন্সি মুকলি কৰা হৈছে আপোনালোকৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ টিচাৰৰ কাৰণে। ইয়াতে আপোনালোকে চাব পাৰে টোটেল পদ আছে আপোনালোকৰ কাৰণে ইয়াতে 1613টা ইয়াতে আপোনালোকৰ টোটেল পদ আছে। আৰু এইটো যোনটো অৰ্গেনাইজ কৰিছে, এইটো কৰিছে আপোনালোকৰ বিটিচি কোকৰাঝাৰৰ ফালৰ পৰা আপোনালোকে এইটো পদ মুকলি কৰা হৈছে। লগতে বন্ধুসকল, যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কওঁ, তেতিয়াহ'লে আপোনালোকে যদি ইয়াতে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰিব পাৰিব। ইয়াৰ লগত আপোনালোকে জনাই থ'ব বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰাৰ কাৰণে 1 টকা মাচুল পে' কৰিব নালাগে। যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰিব পাৰিব। আবেদন কৰা যিনেকি আপোনালোকৰ লাষ্ট ডেট, সেইটো হৈছে 2 মাৰ্চ 2024। ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে আবেদনটো কৰিব লাগিব। তো চাওক বন্ধুসকল, যদি আপোনালোকে ইয়াতে আৰ্টছ হওক বা ছায়েন্স হওক, যিকোনো ষ্ট্ৰীমৰ ফালৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব। আৰু লগতে জনাই থ'ব বন্ধুসকল, এইটো যোনটো ভেকেন্সি মুকলি কৰা হৈছে, এইটো আপোনালোকক গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেটৰ আপোনালোকৰ যিনেকি টিচাৰৰ পদ, এইটো মুকলি কৰা হৈছে বিটিচি কোকৰাঝাৰৰ ফালৰ পৰা। যদি আপোনালোকে ইচ্ছুক হয়, তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰিব পাৰিব। আবেদন কৰাৰ যিনেকি লিংক আছে আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে গৈ কিনি আবেদনটো কৰি ল'ব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকে কিবা বুজি নাপায় বা কিবা অসুবিধাৰ সন্মুখীন হয়, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো কমেণ্ট সেকশ্যনত জনাব পাৰে, মই আপোনালোকক ৰিপ্লাইটো দি দিম। আৰু বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে আগন্তুক দিনত এই ধৰণৰ ভিডিঅ' মোক পাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি কাষৰ দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। তাৰ বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।